নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকে ইমান ফ্লৰিনাক ইমান মৰম দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু মই সকলোকে নমস্কাৰ জনাইছো নমস্কাৰ অসমবাসী ৰাইজ সৰ্বপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালো আপোনালোকৰ মৰম আৰু আশীৰ্বাদে ফ্লৰিনা আজি উইনাৰ হ'ব পাৰিলে জয়ী হ'ব পাৰিলে বিজয়ী হ'ব পাৰিলে সো এতিয়া মোৰ ছোৱালীৰ লগতে তাই সমূহ অসমবাসীৰ ছোৱালীৰ নিচিনাই হৈছে সো মই আশা কৰোঁ আপোনালোকৰ এনেদৰে ভৱিষ্যতো তাই মৰম আৰু আশীৰ্বাদ পাই থাকিব বুলি মই সদায় কামনা কৰোঁ আৰু আগলৈকো তাই আপোনালোকক নাম ৰাখিবৰ কাৰণে মই সদায় প্ৰচাৰ কৰিম আপোনালোকৰ ভাল এডভাইচ মোক দিব জনাব আৰু থেংক ইউ অসমৰ জনতা Thank you so much অসমবাসী ৰাইজ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ফ্লৰিনা বহুত বেছি আগবাঢ়িলে আৰু আমাৰ অসমৰ কাৰণে ফ্লৰিনা গৌৰৱ কৰি আনিব পাৰিলে সুপাৰ ডান্সাৰ চেপ্টাৰ 4 ট্ৰফি ফাইনেলি আমাৰ অসমত আহিলে আৰু তাৰ কাৰণে আমি বহুত বহুত বেছি ধন্যবাদ জনাইছো আপোনালোকৰ কাৰণে আৰু এনেদৰে ফ্লৰিনা সদায় আগবঢ়াই লৈ যাব আৰু আমাৰ ফালৰ পৰা সকলো অ'কে ফ্লৰিনা